নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ এটা পায়সৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি উতলিবলৈ দিছোঁ। আৰু এফালে মই লৈছোঁ সৰু বাটিৰে এবাটি জহা চাউল। চাউলখিনি মই আধা ঘণ্টা তিয়াই থৈছিলোঁ। তাৰ পৰা ভালদৰে ধুই উঠাই লৈছোঁ। আৰু এইফালে লৈছোঁ মই কাজু বাদাম, খিচমিচ, আমণ্ড, তেজপাত, এলাচি আৰু ডালচেনি, চেনি, কৰ্পূৰ, এইখিনি সামগ্ৰী মই যোগাৰ কৰি লৈছোঁ। এতিয়া মোৰ গাখীৰখিনি গৰম হৈ আছে। তাতে মই তেজপাত, ডালচেনি আৰু এলাচি দি দিলোঁ আৰু ভালদৰে উতলিবলৈ দিলোঁ গাখীৰখিনি। গাখীৰখিনি উতলাত মই তিয়াই ৰখা চাউলখিনি দি দিলোঁ। এইখিনি জহা চাউল হয়। দি দিলোঁ আৰু চাউলখিনি মই ভালদৰে গাখীৰত সিজাই ল'লোঁ। সিজিবলৈ দিলোঁ ভালদৰে। এনেদৰে লৰাই আছোঁ, নহ'লে যে তলত লাগি ধৰিব, তাৰ কাৰণে মই লৰাই আছোঁ। ভালদৰে মই সিজিবলৈ দিছোঁ। লৰাই থাকিব লাগে, নহ'লে তলত লাগি যায়। পাত্ৰটো অলপমান ডাঙৰ ল'লে ভাল, নহ'লে ওপৰলৈ উঠি অহাৰো চান্স থাকে। যেতিয়া পাত্ৰটো ডাঙৰ লোৱা হয়, তেতিয়া ওপৰলৈ উঠি নাহে বা উঠি আহিলেও পৰি নাযায়। চাউলখিনি সিজিলে এতিয়া মই দি দিম চেনি। চেনিখিনি দিও মই ভালদৰে লৰাই দিম। মই কিন্তু চাউলখিনি ভাঙি যাবলৈ নিদিওঁ। এতিয়া মই খিচমিচ আৰু কাজু দিম। আৰু লৰাই থাকিব লাগে, নহ'লে তলত লাগি ধৰিব। লৰাই আছোঁ। চাউলখিনি সিজি গৈছে। এতিয়া মই দি দিম কৰ্পূৰ। অলপমান কৰ্পূৰ দি দিছোঁ। কৰ্পূৰৰ গোন্ধটো ভাল লাগে। কেতিয়াবা মই নাৰিকলৰ লাড়ু বনালেও কৰ্পূৰ দি দিওঁ, ভাল লাগে গোন্ধটো। কি ধুনীয়া গোন্ধ ওলাইছে। মই পায়স বনালে চাউলখিনি মই ভাঙি যাবলৈ নিদিওঁ। গোটা গোটা হৈ থাকিলে মোৰ ভাল লাগে। লৰাই আছোঁ। পায়স বনালে মানুহজন কিন্তু লৰচৰ কৰিব নোৱাৰে, লৰাই থাকিব লাগে। ময়ো লৰাইয়ে আছোঁ। মোৰ পায়সখিনি হৈ গৈছে আৰু অলপমান গাখীৰ শুকাবলৈ দিম। বেছি শুকাবলৈ নিদিওঁ, নহ'লে পিছত বহুত বেছি ডাঠ হ'ব ঠাণ্ডা হ'লে। মই এনেদৰেই ৰাখি থ'ম। যেতিয়া ঠাণ্ডা হ'ব ডাঠ হৈ যাব। দেখিছেনে? ধুনীয়া হৈছে। কি ধুনীয়া গোন্ধ ওলাইছে। মই এনেকৈয়ে নুমাই থ'ম। দেখিছেনে? ধুনীয়া দেখা গৈছে। যেতিয়া ঠাণ্ডা হ'ব, এই গাখীৰখিনি নোহোৱা হৈ যাব, ডাঠ হৈ যাব। তাৰ কাৰণে মই অলপ অলপ গাখীৰ থাকোঁতে ৰাখি থৈ দিম। মই এনেকৈয়ে নুমাই থ'লোঁ। দেখিছেনে? ধুনীয়া হৈছে। সঁচাকৈয়ে মই কেনেকৈ বুজাম। হৈ গ'ল মোৰ পায়স।